আটাইকে নমস্কাৰ জনাই তেজপুৰ যাত্ৰাৰ শেষৰটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আৰু বৰ্তমান আমি অগ্নিগড়ৰ পৰা আহি এখন ৰিক্সা ঠিক কৰিলোঁ, কিন্তু ক'ত গৈ আছোঁ নাজানো, কাৰণ দাদাজনক কৈছোঁ যে তেজপুৰত আৰু কি চাব লগা আছে আমাক দেখুৱাওক, তো তেওঁ লৈ গৈ আছে। আৰু মেইন ৰোডৰ লগতে লাগি থকা এই পুখুৰীটো হ'ল পদুম পুখুৰী। আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰীটোৰ নিচিনা ধুনীয়াকৈ পাৰ্ক বনাই দিয়া আছে, কিন্তু আমাৰহে সোমোৱা নহ'ল। আৰু প্ৰথমে আমাক লৈ আহিল দ পৰ্বতীয়া মন্দিৰলৈ। এই মন্দিৰটোৰ বিষয়ে বহুতখিনি পঢ়িছোঁ, আগতে পৰীক্ষাও দি পাইছোঁ। পৰীক্ষাত এটা প্ৰশ্ন কমন আছিল আৰ্ট এণ্ড কালচাৰৰ, যে আমাৰ অসমৰ ভাস্কৰ্য স্থাপত্যৰ বিষয়ে লিখা। তেতিয়াই প্ৰথমতে উত্তৰটো লিখিছিলোঁ তেজপুৰৰ দ পৰ্বতীয়া মন্দিৰ, তাত দুটা মূৰ্তি আছে, এইবিলাক লিখিছিলোঁ। তো তাত গৈ মূৰ্তি দুটা বিচাৰি আছিলোঁ প্ৰথমে। শিৱৰ নামত সমৰ্পিত এই মন্দিৰটো প্ৰথমে বান ৰজাই সাজিছিল, তাৰপিছত আহোম ৰজাসকলে শিলৰ ইটাৰে চাৰিওফালে ৱাল দি পেলাই ধুনীয়াকৈ সাজিছিল বুলি কয়। কিন্তু ভূমিকম্পৰ ফলত এইবিলাক নোহোৱা হৈ যোৱাত পুনৰ যেতিয়া খনন কাৰ্য হৈছিল, তেতিয়া এই মন্দিৰটোৰ ভগ্নাৱশেষবিলাক উদ্ধাৰ হৈছিল। আৰু আমি গৈ থকা এই ৰাস্তাটো, চাৰিওফালৰ ৱালবিলাক, মেইন তোৰণখন গোটেইখিনি ইটাৰ চেপত শিলেৰে নিৰ্মাণ কৰা। আৰু মই বিচাৰি থকা মূৰ্তি দুটা পাই গ'লোঁ। এইখন হৈছে শিলৰ খোদিত দুৱাৰখন, আৰু ইয়াতে সোঁফালে আছে যমুনাৰ মূৰ্তি আৰু বাওঁফালে গংগাৰ মূৰ্তিটো আছে। ভাবিলে আচৰিত লাগে, শিলেৰে ইমান ধুনীয়াকৈ খোদিত কৰা হৈছে। আমি তেজপুৰ যোৱা সাৰ্থক হোৱা বুলি তেতিয়াই ভাবিছিলোঁ, যেতিয়াই আমি এই দেৱালয়খনত প্ৰৱেশ কৰোঁ। আৰু এই দেৱালয়খনে হ'ল ভৈৰৱপদ দেৱালয়, য'ত শিৱ বাবাৰ খোজৰ চিহ্ন আছে। আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে, ইয়াতে শিৱ বাবাৰ 2 ফুট দীঘল আৰু 8 ইঞ্চি বহল খোজৰ চিনটো আছে। আৰু এই চিনটো দেখিবলৈ পাই আমি খুবেই আনন্দিত হৈছিলোঁ আৰু মনত শান্তিও পাইছিলোঁ। আৰু আপোনালোকেও চাওক, শিৱ বাবাৰ ইয়াতে খোজৰ চিহ্নটো শিলত ধুনীয়াকৈ পৰি গৈছিল। আৰু বৰ্তমান আহিছোঁ আমি চিত্ৰলেখা উদ্যানলৈ। আৰু এই উদ্যানখনত চিত্ৰলেখা আৰু উষাই তেওঁলোকৰ মনোৰঞ্জনৰ কাৰণে অহা বুলি কয়। আৰু চাৰিওফালে ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। ইয়াতে বিভিন্ন ধৰণৰ শিলেৰে খোদিত ভাস্কৰ্য স্তম্ভ দেখিবলৈ পালোঁ। আৰু এইফালে আছে এটা পুখুৰী, য'ত ব'টিঙো কৰিব পাৰি। পাৰ্কখনৰ এৰিয়াটো বহুত ডাঙৰ হয়, গোটেইখিনি দেখুৱাব পৰাটো সম্ভৱ নহয়। আৰু আমাৰ লাৰু নিজৰ ভাল লগা জেগাখিনিলৈ গৈ আছে। সেইদিনা যিহেতু ৰবিবাৰ আছিল, লগতে গৰমৰ বন্ধ, সকলো পেৰেণ্টছে নিজৰ ল'ৰা ছোৱালীক ইয়ালৈ ফুৰিবলৈ লৈ গৈছে। আমাৰ লাৰু ইয়াতে চুঁচৰিবলৈ বহুত মন কৰে বেলেগক দেখি, কিন্তু সি তাৰ পৰা আৰু ভয়তে তলত নামিব নোৱাৰে। আৰু ইয়াতে মোৰ লগৰ এজনকো লগ পাই গ'লোঁ। আৰু ইয়াৰে পিছত আমি ভাত খাই লৈ ঘৰলৈ যাবলৈ এতিয়া ৰেডি হৈছোঁ। সেইদিনাই আহিবলগীয়া নাছিল যদিও দেউতাৰ কিবা কামৰ বাবে আহিবলগীয়া হ'ল, লগতে বাছৰ টিকেটো পাই গৈছিলোঁ, সেইকাৰণে আহি গ'লোঁ। আৰু তেজপুৰৰ প্ৰায়ভাগ ঠাই চোৱা হৈছিলেও মাহী কিন্তু নাহিলে আমাৰ লগত। আৰু আমাক কোৱা হৈছিল যে বাছখন 8টামান বজাত জালুকবাৰী পাব, কিন্তু 2 ঘণ্টা লেট হৈছিল। 10 বজাৰ পিছতহে আমি জালুকবাৰী পাইছিলোঁ। আৰু ভাবিছিলোঁ যে ঘৰলৈ কেনেকৈ যাম, কিন্তু ভাগ্যক্ৰমে এখন মেজিক পাই গ'লোঁ। মিৰ্জা পাওঁতে প্ৰায় 11টামানেই বাজিল। বাহঁতক ভিনদেউৱে লৈ গ'ল, আৰু মা আৰু মই এতিয়া খোজকাঢ়ি যাম। তেজপুৰৰ ভিডিঅ'বোৰ কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। বাই বাই।